নমো বুদ্ধায়। আজি এই ভিডিঅ'টিত বুদ্ধ ধৰ্মৰ বিষয়ে কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। বুদ্ধ ধৰ্ম স্থাপনা কৰিছিল মহাত্মা বুদ্ধে। মহাত্মা বুদ্ধৰ জন্ম হৈছিল লুম্বিনীত 583 BC-ত। লুম্বিনী আছে বৰ্তমান নেপালত। তেখেতৰ জন্ম হৈছিল ইক্ষ্বাকু বংশৰ শাক্য কুলত আৰু তেখেতৰ পিতাৰ নাম আছিল মহাত্মা বুদ্ধৰ পিতাৰ নাম আছিল শুদ্ধোধৰ আৰু মাৰ নাম আছিল মহামায়া। আৰু বুদ্ধদেৱৰ মাহীমাকৰ নাম আছিল প্ৰজাপতি গৌতমী। বুদ্ধদেৱৰ পত্নীৰ নাম আছিল যশোধৰা। তেখেতৰ বিয়া হৈছিল 16 বছৰ বয়সত। বুদ্ধদেৱৰ পুত্ৰৰ নাম আছিল ৰাহুল। তাৰপিছত বুদ্ধদেৱৰ সৰুকালৰ নাম আছিল সিদ্ধাৰ্থ। বহুবাৰ প্ৰশ্ন হৈছে যে বুদ্ধকালৰ সৰুকালৰ নামটো কি? উত্তৰ হ'ল সিদ্ধাৰ্থ। তেখেতে 27 বছৰ বয়সত গৃহ ত্যাগ কৰিছিলে জ্ঞান প্ৰাপ্তিৰ বাবে। তেখেতৰ জ্ঞান প্ৰাপ্তিক মুখ্য বুলি ফালে কোৱা হয়। তেখেতে বোধগয়া নামৰ স্থানত ফাল্গু নদীৰ পাৰত আৰু পিপল গছৰ তলত, বৰ্তমান যিটো বৌদ্ধি বৃক্ষ বুলি কয়, তাতে জ্ঞান প্ৰাপ্তি লাভ কৰিছিল। বুদ্ধদেৱে প্ৰথম উপদেশ দিছিলে সাৰনাথ নামৰ ঠাইত। লাষ্ট উপদেশ দিছিলে কুশিনগৰত। তেখেতৰ উপদেশ দিয়া ভাষা আছিলে পালি ভাষা। তেখেতে সৰ্বাধিক উপদেশ দিছিলে সাৱস্ত্ৰ নামৰ ঠাইত। তেখেতৰ মৃত্যু হয় কুশিনগৰত। মুখ্য প্ৰাপ্তিত বাধা বুলি পেলাই ক'লে। তেখেতৰ মুখ্য প্ৰাপ্তিত বাধা বুলি ইচ্ছাই হ'ল মুখ্য প্ৰাপ্তিৰ প্ৰথম বাধা, আৰু এই বাধা দূৰ কৰিবলৈ তেখেতে অষ্টাংগিক মাৰ্গ দিছিলে। বুদ্ধ ধৰ্ম তিনি ত্ৰিৰত্ন বুলি পেলাই ক'লে হ'লে বুদ্ধম শৰণম গচ্ছামি, সংঘম শৰণম গচ্ছামি, ধম্মম শৰণম গচ্ছামি। তেখেতৰ বুদ্ধদেৱৰ প্ৰিয় শিষ্যৰ নাম হ'ল আনন্দ। তেখেতৰ এজনী নৰ্তকী শিষ্য হৈছিল, সেইটো হ'ল আম্ৰপালি। বুদ্ধ ধৰ্মত ঘৰ এৰা প্ৰক্ৰিয়াক মহাভিনিষ প্ৰক্ৰিয়া বুলি পেলাই জনা যায়, আৰু জ্ঞান প্ৰাপ্তিৰ প্ৰক্ৰিয়াত ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি পেলাই জনা যায়। তেখেত প্ৰথম মহিলা হ'ল যিয়ে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতৰ নাম হ'ল গৌতমী।